আমাক কোনে বয় খুৱাব নালাগে। ওলোটা বিজেপিয়ে বয়ত পানী খাইছে। মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ। আমি মহাত্মা গান্ধীৰ দল, জৱাহৰলাল নেহৰুৰ দল, ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ দল। আমি ব্ৰিটিছক বয় নকৰিলোঁ তেন্তে কোন এই বিজেপি RSৰ দল? মন্তব্য তানজিল হুছেইনৰ। চামগুৰি সমষ্টি বাটিয়াগেলিত গাঁও পঞ্চায়তৰ 2 নং বাটিয়াগেলিত এখন সভাত নিৰ্বাচনী প্ৰচাৰ চলাই তানজিল হুছেইনে। বাহন কৰ্মত বিজেপি চৰকাৰৰ তীব্ৰ বাহাৰে সমালোচনা কৰে NSUৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ তানজিল হুছেইনে। আগন্তুক পঞ্চায়ত নিৰ্বাচন চামগুৰি সমষ্টিৰ প্ৰতিটো জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সদস্যকে আদি কৰি সকলো ৱাৰ্ডৰ সদস্যৰ জয় নিশ্চিত বুলি দাবী কৰে। সভাত উপস্থিত কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীৰ লগতে ৱাৰ্ড সদস্য ও সদস্য প্ৰাৰ্থীসকল। নিউজ ডেস্ক ৰিপৰ্ট এণ্টক্স। আজি চিঙিমাৰী চামগুৰি বিধানসভা সমষ্টি চিঙিমাৰী জিলা পৰিষদৰ অন্তৰ্গত আমাৰ বাটিয়াখালী গাঁও পঞ্চায়তৰ আমি এটা নিৰ্বাচনী প্ৰচাৰ চলাই আছো। ইয়াত ৰাইজৰ সঁহাৰি বহুত ভাল আৰু ইয়াত ৰাইজে এতিয়ালৈকে মন মানি লৈছে যে 7 তাৰিখে যোনটো আমাৰ নিৰ্বাচনৰ ভোটিং দিন আছে, তাত আমাৰ জিলা পৰিষদৰ পৰা, আঞ্চলিক পঞ্চায়তৰ পৰা আৰু আমাৰ ৱাৰ্ডৰ যোনখিনি আমাৰ সমৰ্থিত প্ৰাৰ্থী সব কংগ্ৰেছৰ ইয়াত ভোট দিব আৰু ইয়াত কংগ্ৰেছৰ জয়যুক্ত আমাৰ নিশ্চিত। এবাৰ চামগুৰি সমষ্টিত কিমানখন জেডপিচি বা জিলা পৰিষদ হ'ব বুলি আপোনালোকে? আমি ইতিমধ্যে সব জিকি গৈছো। আমাৰ চিঙিমাৰীয়ে কওক, বাজিয়াগাঁৱে কওক, আমাৰ ভকতগাঁৱে কওক বা গৰাজান জিলা পৰিষদে কওক, গোটেইকেইটা জিলা পৰিষদ আমি গঠন কৰিম আৰু গোটেইকেইটা আমি আঞ্চলিক পঞ্চায়তো আমি গঠন কৰিবলৈ সক্ষম হ'ম আৰু আমি অলৰেডি কৰিছো। অকল মানুহে ভোটটো দিবলৈ ৰখি আছে, সেইটোৱে চবকে অনুৰোধ। বিজেপি নেতাসকলে কৈ আছে যে এবাৰ চামগুৰি সমষ্টিত 4খন জিলা পৰিষদ 4বাৰ গঠন কৰিম বুলি এনেকে মন্তব্য আগবঢ়াইছে। যদি ৰাইজ তেওঁলোকৰ লগত আছে, তেতিয়াহ'লে ৰাতি দাবী ধমকি কিয় দিয়ে যে অৰুণোদয় কাটিম বা ঘৰে ঘৰে গৈ? সেইখিনি নকৰিলে হ'ল। আমাৰ নিচিনা গণতান্ত্ৰিকভাৱে যোনে গণতন্ত্ৰক বিশ্বাস কৰে, ৰাইজৰ ওচৰত সভা সমিতি কৰিলে হ'ল, ৰাইজৰ ঘৰে ঘৰে গ'লে হ'ল, দাবী ধমকি নিদি পেলাই যে ৰাইজে কি কয় কি নকয়। এতিয়া বিজেপিয়ে কোৱা কথাটো বহুত, কিন্তু কৰিবলৈ একো নোৱাৰে। আৰু বিজেপিয়ে গম পাইছে যে অকল আমি চামগুৰি বা আমাৰ মধ্য অসমে নহয়, আপাৰ আছামতো বিজেপিয়ে নোৱাৰিছে। আপোনালোকে দেখা পাব আপাৰ আছামতো বহুত জিলা পৰিষদ আমি জিকিম, আমি মিডিল আছামত জিকিম, আমি উত্তৰ অসমত জিকিম, বৰাক ভেলীত জিকিম, আমি লোৱাৰ আছামত জিকিম আৰু বহুত আমি এইবাৰ বহুত ডিষ্ট্ৰিক্টত আমি জিলা পৰিষদ গঠন কৰিবলৈ সক্ষম হ'ম।